দুখীয়াৰ দুখ কতো নাই সুখ, তিনি পাকমান খাই কুকুৰ ঘুমাৱে, পতিত দেখিহে মুখ। মানে কি কৈছি, দুখীয়াৰ দুখ কতো নাই সুখ। মানে দুখীয়াৰ টকা পইচা নাই, যাওঁ বুলি যাব নোৱাৰে, কিবা খাওঁ বুলি খোৱা ইচ্ছা গেলি কিবা বস্তু খাব নোৱাৰে, পইচা নাই। পিন্ধো বুলি কিবা ভাল কাপোৰ পিন্ধিব খুজিলি পিন্ধিব নোৱাৰে, পইচা দি কিনিব নোৱাৰে। গতিকে তানাৰ দুখটো সদায়ে, মানে দুখীয়াৰ দুখ কতো নাই সুখ। আৰু কৈছে কি, কুকুৰ যেতিয়া ঘুমাৱে আৰু শুৱে, সি কেনেকৈ শুৱে, ঘূৰি ঘূৰি, চিধাই শুই নাযায়, সি ঘূৰি ঘূৰি শুৱে। এই শুৱাৰ সময়ত এই 3 পাকমান ঘূৰে, ঘূৰি 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 শুই গ'ল। কিন্তু 3 পাক খাই ঘূৰিলেও তাৰ মুখখন কহাই থাকে, তাৰ পতিত দেখিয়ে থাকে। গতিকে দুখীয়াৰ দুখ কতো নাই সুখ, 3 পাক খাই কুকুৰ ঘুমাৱে, পতিত দেখি মুখ। ধন্যবাদ।